আজি আমি চাওঁ আহা দশম শ্ৰেণীৰ অধ্যায় 3 ধাতু আৰু অধাতুৰ পাঠটি আলোচনা কৰিম। ইয়াত আমি ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিব যাওঁতে কৈ থওঁ যে এই চেপ্টাৰটিৰ পৰা মাৰ্ক আহিব 7 অৰ্থাৎ সেয়া টেষ্ট হওক বা SSLC পৰীক্ষাও হ'ব পাৰে, তাৰ মাৰ্কতে কিমান থাকিব 7 মাৰ্ক থাকিব। এতিয়া ধাতু আৰু অধাতুৰ বিষয়ে ক'ব যাওঁতে আমি পোনপ্ৰথমে জানিব লাগিব ধাতু মানে কি। যে আমি সকলোৱে দেখিছোঁ ঘৰত যিবিলাক বাচন বৰ্তনৰ পৰা আদি কৰি ঘৰ সজা কাম বা যিবিলাক যন্ত্ৰ পাতি সকলোতে ধাতুৱে ব্যৱহাৰ হয়। গতিকে সকলোবিলাক ধাতুৰ কি হয়, কিছুমান আমি দেখি থকা কিছুমান সাধাৰণ গুণ আছে যিবিলাক আমি ভৌতিক গুণ বুলি ক'ব পাৰোঁ। ধাতুৰ ভৌতিক ধৰ্মসমূহ পোনপ্ৰথমে আমি লৈছোঁ দ্যুতি। দ্যুতি শব্দটোৰ অৰ্থ কি, যে ধাতুবিলাকৰ এটা চিকমিকনি গুণ থাকে। আমি যিবিলাক দেখি থাকোঁ ধাতুসমূহ যদিও চিকমিকনি নহয়, আমি যদি কটাৰীয়ে লো এটুকুৰা বা তাম ৰূপ এনেকুৱা ধৰণৰ কি হয়, সামান্য যদি চুচি দিওঁ আমি কি দেখোঁ, এটা চিকমিকনি দেখা পাওঁ। গতিকে সেই গুণটো কোৱা হৈছে দ্যুতি। তাৰপিছতে সকলোবিলাক ধাতু কি হয়, আমি যদি সকলো নহয় দুই এটা এক্সেপ্ট আছে এটা কম কি হয় ধাতুবিলাক, যে আমি বেকা কৰিব বিচাৰিলে বা হেঁচিব বিচাৰিলে কি হয়, আমি কঠিন পাওঁ, যে ইমান সহজ নহয় বেকা কৰাটো। গতিকে সেইটো কোৱা হৈছে কাঠিন্য। আৰু লো তাম আদি ধাতু বা এলুমিনিয়াম কি হয়, আমি যেতিয়া হাতুৰিৰে খুন্দিয়াই থাকোঁ সেই ধাতুটোক ভাগি যোৱা পৰিৱৰ্তে কি হয়, চেপেটা হৈ যায়, যাক কোৱা হয় ঘাত সহনীয়তা। আচলতে আমি যিটো ঘাত আঘাত কৰিলে তাক সহন কৰিব পৰা গুণ থাকে, সেয়েহে ঘাত সহনীয়তা বুলি কোৱা হৈছে। তাৰপিছতে নমনীয়তা। নমনীয়তাৰ অৰ্থ কি হ'ল, যে ধাতুবিলাক আমি গৰম অৱস্থাত বা বিশেষকৈ অলপ কোমল, মানে গৰম কৰিলেতো কোমল হ'ব, গতিকে সেনে অৱস্থাত যদি আমি ধাতুসমূহ যদি আমি টানি দিওঁ কি হয়, ধাতু ছিগি যোৱাৰ পৰিৱৰ্তে কি হয়, দীঘল হৈ যায়। ঠিক আছে, গতিকে সেয়া কোৱা আছে নমনীয়তা। তাৰপিছত আহিলে ধাতুবিলাকৰ এটা গুণ হ'ল কি, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ইয়াত মই বহুতো লিখা নাই, হ'লে কি হ'ল পৰিবাহী। যদি আমি লোহাৰ ৰ'দডাল দেখিছোঁ যে জুই এটা মূৰত থৈ দিলে আনটো মূৰ কিছু সময়ৰ পিছত গৰম হৈ উঠে। অৰ্থাৎ তাৰপৰা কি বুজা যায়, যে ধাতুটোৰ বা ৰ'দডালৰ জুইফালে থকা মূৰটো বা তাপখিনি বহন হৈ ইটো মূৰলৈ গুচি আহিছে। কিন্তু কাঠডালটো এটা দেখা পোৱা নাযায়, কাঠডালটো এটা মূৰত জ্বলি যায়, কিন্তু ইটো ফালে ধৰক গৰম নহয়। গতিকে আমি ক'ব পাৰোঁ যে কি ধাতুবিলাকে তাপ পৰিবহন কৰে। তাৰপিছত আমি বিভিন্ন ধৰণৰ বিদ্যুৎ সঁজুলিবোৰ আমি প্ৰায় দেখিছোঁ চবেই, যে ধাতুৱে কি কয় বিদ্যুৎ পৰিবহন কৰে, আমি চবেই জানো। হ'লেও মই দুটামান পৰীক্ষা দেখাইছোঁ, যে যদি এটা বেটাৰীত আমি কি কৰোঁ, এডাল পৰিবাহীত যদি সংযোগ ৰাখি এটা আমি বাল্ব সংযোগ কৰিছোঁ, তাৰপিছত কি কৈছোঁ যে তাত এটা আমি চাবি বা চুইচ লগাই দিছোঁ। সেই চুইচটো কি কৈছোঁ, আমি ইয়াতে দুটা মূৰ ৰাখিছোঁ, এ আৰু বি। এ আৰু বিৰ মাজত ধৰক আমি বিভিন্ন ধাতু যদি দি চুইচটো অন কৰি দেখোঁ যে সকলো ক্ষেত্ৰতে কি হৈছে, এই বাল্বটো জ্বলি থাকিব। অৰ্থাৎ ধাতুৱে কি কৰে, বিদ্যুৎ পৰিবহন কৰে। তাৰপিছত আহিলে নিনাদী গুণ। ধাতুবিলাকৰ এটা নিনাদী গুণ থাকে। ইয়াৰ অৰ্থটো কি, যে ধাতু যেতিয়া আমি জোৰেৰে কিভাৱে বস্তুটো খুন্দা মাৰি দিওঁ এটা শব্দ সৃষ্টি হয়, মানে শব্দ কিছু সময়লৈকে সৃষ্টি হৈ থাকিব। অৰ্থাৎ সৃষ্টি হোৱাৰ মূলৰ কাৰণ কি, ধাতুটো কম্পন হৈ থাকে। সেয়েহে আমি স্কুলত কি হয়, বেল দেখিছোঁ যে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাবলৈ বেল প্ৰয়োগ কৰা হয়। তাত কি হয়, এই নিনাদী গুণৰ কাৰণে বেল হিচাপে প্ৰয়োগ কৰা হৈছে। তাৰপিছতে আমি ধাতুৰ বিষয়ে ভৌতিক ধৰ্মৰ কথা আলোচনা কৰিলোঁ। ইয়াৰ পিছতে চাওঁ অধাতুসমূহৰ কেনেধৰণৰ ধৰ্ম দেখায়। আৰু পৰ্যাপ্ত তালিকাখনত যদি আমি মৌলসমূহ ভালদৰে অধ্যয়ন কৰোঁ, তাত দেখা গৈছে যে ধাতুৰ তুলনাত অধাতুৰ পৰিমাণ তেতিয়াও মানে কম। আৰু সেই অধাতু আমি উদাহৰণ হিচাপে আমি বিভিন্ন ধৰণৰ উদাহৰণ ল'ব পাৰোঁ, যে অক্সিজেন, হাইড্ৰজেন। এইটো প্ৰকৃতিত অক্সিজেন অ'টো থাকে দেই, আমি সেইটো বিষয়লৈ অ'টো লিখিছোঁ, H2, ছালফাৰ, ক্লৰিন আদিবিলাক অধাতু। আৰু অজস্ৰ আছে।
এতিয়া এইখিনিৰ পৰা আমি যদি চাওঁ যে ইহঁতৰখিনি কেনেকুৱা ধৰণৰ দেখায় যে এইবিলাক কঠিন অৱস্থাত থাকিব পাৰে, গেছীয় অৱস্থাত থাকিব পাৰে, কিন্তু ব্ৰমিন এই সাধাৰণ অৱস্থাত কি হয় জুলীয় অৱস্থাত থাকে। আৰু এতিয়া ধাতুবিলাকো কঠিন, অধাতুবিলাকো দুই কঠিন। ধাতুবিলাকৰ কি হৈছে বিদ্যুৎ পৰিবহণ কৰে, কিন্তু অধাতুবিলাকে প্ৰায়ভাগে নকৰে, কিন্তু দুই এক আছে পৰিবহণ কৰা। গতিকে কি এই গোটেইখিনি কথা যদি আমি পৰ্যালোচনা কৰোঁ দেখা পোৱা যায় সময়ত যদিও ধাতুবিলাকে এই ধৰ্মখিনি দেখায়, এই ধৰ্মখিনিৰ ওপৰত ভিত্তি কৰি আমি কোনো এটা মৌল ধাতু আৰু অধাতু বুলি ক'ব নোৱাৰোঁ। আমি ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াসমূহ মানে যিবিলাক ধাতুৰ ৰাসায়নিক ধৰ্ম আছে, অধাতুৰ ৰাসায়নিক ধৰ্ম আছে, সিহঁতৰ ওপৰত ভিত্তি কৰি আমি প্ৰকৃততে সেই মৌলটো ধাতু নে অধাতু আমি ক'ব পাৰিম। আৰু এনে যে ব্যতিক্ৰমখিনি আছে, যিখিনি ব্যতিক্ৰম আছে আমি সেইখিনি অকণমান চাব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ ব্যতিক্ৰমৰ কাৰণে আমি ধাতু অধাতু চিনাক্ত কৰিব নোৱাৰিলোঁ। আমি কৈছোঁ যে ধাতুসমূহ কি হয় কঠিন হয় আৰু সিহঁতৰ উচ্চ গলনাংক বিশিষ্ট হয়, কিন্তু ব্যতিক্ৰম ধৰ্ম কি দেখা গৈছে যে মাৰ্কাৰী বা পাৰা ধাতু কি হয় সাধাৰণ অৱস্থাত জুলীয় অৱস্থা থাকে, আৰু গেলিয়াম আৰু চিজিয়াম মৌলকেইটাও কি হৈছে ইহঁতৰ গলনাংক তেনে সামান্য হয়। গতিকে ইহঁতৰ এই ধৰণৰ কেতিয়াবা কি হয় আমি ক'ব নোৱাৰোঁ যে ধাতুসমূহ যে সদায় কঠিন হ'ব, গোটা হ'ব বা উচ্চ গলনাংক হ'ব। গতিকে এই দুটা এক নম্বৰ ব্যতিক্ৰম। আৰু মাৰ্কাৰী হৈছে কি যিহেতু জুলীয়া আৰু আছে ধৰক তেনেকৈ জুলীয়া হোৱাৰ কাৰণে কি হৈছে বিদ্যুতৰ কম পৰিবাহী, আৰু লেৰো তেনেকৈ বিদ্যুতৰ কম পৰিবাহী PB। ঠিক তেনেকৈ আয়ৰন হৈছে অধাতু, কিন্তু যদিও অধাতু ই আৰু কি কৈছে বিদ্যুৎ সম্পন্ন গুণ থাকে, অৰ্থাৎ ই বিদ্যুৎ পৰিবহণ কৰা ক্ষমতা থাকে। গতিকে আয়ৰন অধাতু এফালে আমি কৈছোঁ যে অধাতুসমূহ বিদ্যুৎ পৰিবহণ নহয়, ধাতুৱে বিদ্যুৎ পৰিবহণ কৰে, কিন্তু আয়ৰনে কৈছে ব্যতিক্ৰম দেখাইছে। তেনেধৰণে আৰু এটা ব্যতিক্ৰম আছে কাৰ্বনৰ বহুৰূপতা। বহুৰূপতা কি হৈছে কাৰ্বনে প্ৰকৃতিত বিভিন্ন ধৰণৰ কাৰ্বনৰ গঠনৰ অনুসৰি গঠন কি কৰিছে হীৰা, গ্ৰেফাইট, তেনেকৈ আৰু আছে কাৰ্বন 60, কাৰ্বন নেনোটিউব। গতিকে সেইখিনি আমি যোৱা নাই, ইয়াত অকল হীৰা আৰু গ্ৰেফাইট পাতিছোঁ আমি। হীৰা কি হৈছে আমি সকলোৱে জানো হীৰা পৃথিৱীত যিমানবিলাক মৌল আছে তাৰ ভিতৰতে হীৰা হ'ল কঠিন আৰু উচ্চ গলনাংক এবিধ অধাতু। গতিকে হীৰাই কি কৰিলে যে ধাতু অধাতুৰ ক্ষেত্ৰত বিভিন্নতা আনিলে। তাৰপিছত আহিলে গ্ৰেফাইট আমি পেঞ্চিলে যে লিখোঁ সেই কোলা যিটো অংশ সেইটো গ্ৰেফাইট বুলি কোৱা হয়, সিও হ'ল কাৰ্বন এটা বহুৰূপ, আৰু সেই গ্ৰেফাইটৰ মাজে কি হয় বিদ্যুৎ পৰিবহণ হয়। ঠিক আছে। তাৰপিছত আহিলে ক্ষাৰ ধাতু, লিথিয়াম, ছডিয়াম, পটাছিয়াম এইবিলাক হ'ল কি কোমল ধাতু। আমি এই কোমল ধাতুবিলাক কি হয় কটাই কাটিব পাৰি বা হাতে আমি চিকুটি দিব পাৰোঁ। এনেধৰণৰ ধাতুবিলাক কি হৈছে ঘনত্ব আৰু সিহঁতৰ গলনাংকও কম। গতিকে ধাতু যিখিনি আমি ধৰ্মৰ কথা পাতিছিলোঁ যে দ্যুতি থাকে, কঠিন হয়, উচ্চ গলনাংক হয়, বিদ্যুৎ পৰিবহণ কৰে, গতিকে ইহঁতৰ ক্ষেত্ৰত কি হয় এইকেইটা ব্যতিক্ৰমে ধাতু আৰু অধাতুৰ মাজত যথেষ্টখিনি আমাৰ বিভ্ৰান্তি পেলাই দিয়ে। গতিকে আমি কি কৰিম কিছুমান আমি ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰিহে আমি ক'ম যে এই মৌলটো ধাতু বা অধাতু। এতিয়া আমি চাওঁ ধাতুৰ সৈতে অক্সিজেনৰ বিক্ৰিয়া। আমি আগত আলোচনা কৰিছোঁ যে মেগনেছিয়াম ফিটাডাল অক্সিজেনৰ পৰিৱেশত জ্বলালে কি হয় মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। অৰ্থাৎ যিকোনো ধাতু অক্সিজেনৰ লগত বিক্ৰিয়া কি উৎপন্ন হয় ধাতব অক্সাইড। উদাহৰণস্বৰূপে কপাৰ কি হয় কপাৰ যেতিয়া যিটো আমি তামক কি হয় বায়ুত যেতিয়া আমি দহন কৰোঁ তেতিয়া কি হয় ঠিক সেই তামটোৰ বা সেই তামৰ পৃষ্ঠত কি হয় কলা ৰঙৰ এটা চামনি পাব, তাত কি উৎপন্ন হৈছে কপাৰ অক্সাইড উৎপন্ন হৈছে। ঠিক তেনেকৈ এলুমিনিয়ামৰ ধাতু ঠিক আমি যদি দহন কৰোঁ কি হ'ব এলুমিনিয়াম অক্সাইড এটা তৰপ সৃষ্টি হয়। এতিয়া যিকোনো ধাতুৰ ক্ষেত্ৰত যদি অক্সিজেনে বিক্ৰিয়া কৰোঁতে সেয়া উত্তপ্ত কৰিলেও হ'ব পাৰে বা আমি উত্তপ্ত নকৰাকৈ সাধাৰণ পৰিৱেশতো
সৃষ্টি হ'ব। যেনেকৈ আমি আগত পাঠ কৰি আহিছোঁ যিবিলাক ৰূপ বা লু এনেকুৱা ধৰণৰ ধাতুবিলাকো কি হবে অক্সিজেন বিক্ৰিয়া কৰি বিভিন্ন ধৰণৰ চামনি সৃষ্টি কৰে। তাৰপিছতে চাওঁ এই যিবিলাক ধাতু অক্সাইড উৎপন্ন হৈছে ইহঁতৰ যদি আমি ধৰ্ম চাওঁ যে ইহঁতে কি কৈছে এচিডৰ লগত বিক্ৰিয়া কৰে। গতিকে এটা বিক্ৰিয়া যদি আমি ভালদৰে চাওঁ যে যদি এটা বিক্ৰিয়ক এচিড হয় তেতিয়াহ'লে আনটো বিক্ৰিয়ক নিশ্চয় ক্ষাৰকীয় হ'ব লাগিব। গতিকে আমি সেই বিক্ৰিয়াসমূহৰ পৰা কি ক'ব পাৰোঁ যে ধাতৱ অক্সাইডসমূহ সাধাৰণতে কি হয় ক্ষাৰকীয়। যদিও ধাতৱ অক্সাইডসমূহ ক্ষাৰকীয় গুণ তাতে কিছুমান ব্যতিক্ৰম আছে। ধৰক এলুমিনিয়াম অক্সাইড ইহঁত কি কৰে আকৌ যে HCl লগতো বিক্ৰিয়া কৰিছে আৰু ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিছে। আমি জানো HCl হ'ল এচিড, ছডিয়াম হাইড্ৰক্সাইড হ'ল ক্ষাৰ। গতিকে এই এলুমিনিয়াম অক্সাইডে কি কৈছে এচিড আৰু ক্ষাৰ দুটাৰ লগতে বিক্ৰিয়া কৰি লৱণ লগতে পানী উৎপন্ন কৰিছে। অৰ্থাৎ যিবিলাক ধাতৱ অক্সাইডে অম্ল ক্ষাৰ দুটাৰ লগত বিক্ৰিয়া কৰে ইহঁতক কোৱা হ'ব উভয়ধৰ্মী অক্সাইড। আৰু উভয়ধৰ্মী অক্সাইডসমূহ সাধাৰণতে কি হয় সুস্থিৰ অৱস্থা লাভ কৰে যিবিলাক নেকি পানীৰ সৈতে বিক্ৰিয়া নকৰে। কিন্তু পানীত যিবিলাক দ্ৰৱণীয় হ'ব ধাতৱ অক্সাইড সিহঁতে আকৌ ক্ষাৰ উৎপন্ন কৰিব। যেনেকৈ আমি সক্ৰিয় অক্সাইড ধৰিছোঁ ছডিয়ামৰ লগত অক্সিজেন বিক্ৰিয়া কৰি কি উৎপন্ন হয় ছডিয়াম অক্সাইড। এতিয়া ছডিয়াম অক্সাইডে কি হ'ব প্ৰথমে দেখাই লওঁ। ছডিয়াম প্লাছ অক্সিজেন উৎপন্ন কি হ'লগৈ ছডিয়াম অক্সাইড। 4 হ'ব উৎপন্ন কৰিলে ছডিয়াম অক্সাইড। এই ছডিয়াম অক্সাইডক যদি আমি এতিয়া কি কৰোঁ যে আমি কৈছোঁ যে যিবিলাক পানীত দ্ৰৱণীয় সাধাৰণতে দ্ৰৱণীয় নহয় কিন্তু এই ছডিয়াম অক্সাইড সক্ৰিয়ভাৱে কি হ'ব পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰ উৎপন্ন কৰিব। কেনেকুৱা ক্ষাৰ উৎপন্ন কৰিব Na2O প্লাছ H2O কি হ'ব ইয়াত ছডিয়াম হাইড্ৰক্সাইড। বুজিছেনে যে ছডিয়াম দুটা হ'ল অক্সিজেন 2 ইয়াত 2 ঠিক আছে মিলি আছে। গতিকে আমি কি পালোঁ যে এই ছডিয়াম অক্সাইডে পানীৰ বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে ছডিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম হাইড্ৰক্সাইড কি হ'ল ক্ষাৰ। গতিকে আমি কি ক'লোঁ পানীৰ দ্ৰৱণীয় ধাতৱ অক্সাইডে ক্ষাৰ উৎপন্ন কৰিব পাৰে। তাৰপিছতে এইখিনি উপৰিও কিছুমান ধাতু আছে এই যিটো আমাৰ ছডিয়াম অক্সাইডৰ কথা ক'লোঁ বিশেষকৈ ছডিয়াম অক্সাইড উৎপন্ন কেনেকুৱা হৈছিলে যে ছডিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি। এতিয়া আমি চাওঁ বিশেষকৈ সক্ৰিয় ধাতু ছডিয়াম লিথিয়াম ছডিয়াম পটাছিয়াম কি ক'লোঁ লিথিয়াম ছডিয়াম পটাছিয়াম আমি অলৰেডি ছডিয়ামৰ বিক্ৰিয়া দেখালোৱে। বাকী এই লিথিয়াম আৰু পটাছিয়ামো কি কৰে বায়ুত থকা অক্সিজেনৰ লগত মুক্ত অৱস্থাত যেতিয়া আমি মুক্তভাৱে ৰাখোঁ ইহঁত কি কয় হঠাতে বিক্ৰিয়া আৰম্ভ কৰিব পাৰে। কেনেকৈ যে ছডিয়াম লিথিয়াম পটাছিয়াম এইকেইটা হ'ল সক্ৰিয় ধাতু। গতিকে বায়ু পৰিৱেশত থকা অক্সিজেনৰ বিক্ৰিয়া কৰি ইহঁত কি হয় হঠাতে জ্বলি উঠি তাপ উৎপন্ন কৰিব পাৰে। গতিকে এই দুৰ্ঘটনা সম্ভৱ কৰি তুলিব পাৰে। গতিকে ইহঁতৰ সক্ৰিয়তাৰ ওপৰত গতিকে এই সক্ৰিয়তা কিহৰ কাৰণে হ'ল অক্সিজেন পৰিচয়। গতিকে আমি কি কৰিব ইহঁতৰ গতিকে এই মৌলকেইটা সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কি হয় কেৰাচিন তেলত ডুবাই ৰখা হয়। আমি জানো যে কেৰাচিন তেলত ডুবাই ৰাখিলে কি হ'ব যে এই মৌলকেইটা বায়ু পৰিৱেশত অক্সিজেনৰ পৰা সংস্পৰ্শ আঁতৰাই ৰাখে। গতিকে আমি এই ধৰণে এই মৌলসমূহ আমি সংৰক্ষণ কৰি থ'ব পাৰোঁ।